বিটিআৰ আৰু বিটিচিৰ বাবে আজি দিনটো এটা গৌৰৱময় দিন। আমাৰ বিটিচি সচিবালয় নিৰ্মাণ হোৱাৰ পিছত ইএম আৰু MCLA সকলৰ কোৱাৰ্টাৰ নিৰ্মাণ নোহোৱাৰ বাবে বিভিন্ন ইএম MCLA সকল ভাড়া ঘৰত থাকিছিলে, জনতাই লগ পোৱাত অসুবিধা হৈছিলে আৰু তেওঁলোকৰ নিজৰ মাজত সমন্বয়ৰো অভাৱ হৈছিলে। বহুজনৰ কোকৰাঝাৰত ঘৰো নাছিলে, ওদালগুৰি মাজবাট তামোলপুৰৰ পৰা অহা যোৱা কৰিছিলে। আজি আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। 20টা ইএমৰ কোৱাৰ্টাৰ হ'ল, 30টা MCLA কোৱাৰ্টাৰ হ'ল আৰু ভৱিষ্যতেও ইয়াক আৰু যদি প্ৰয়োজন হয় ইয়াক সম্প্ৰসাৰণ কৰাৰো ব্যৱস্থা ৰাখি থোৱা গৈছে। ৰাজ্য চৰকাৰে 100 কোটি টকা এই প্ৰকল্পৰ বাবে অনুমোদন দিছিলে। কিছু বছৰ আগতে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, UG ব্ৰহ্ম ডাঙৰীয়া আৰু মই ইয়াৰ আধাৰশিলা কৰিছিলোঁ আৰু এই অনুষ্ঠানকেইটা আধাৰশিলা কৰাৰ পিছত উদ্বোধন কৰাৰো আজি আমাৰ সৌভাগ্য হ'ল। মই বড়োলেণ্ডবাসী ৰাইজক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। ইয়াতে কোকৰাঝাৰৰ বা বিটিআৰৰ ইএম MCLA সকল থাকিব। অলপ আগলৈ গৈ কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ স্থায়ী কেম্পাছ নিৰ্মাণৰ কামো লাহে লাহে আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে কোকৰাঝাৰ বা বিটিআৰৰ আটাইবোৰ অঞ্চলে বিকাশৰ গতিৰ লগে লগে ধুনীয়া হৈ গৈ আছে আৰু গৈ থাকিব। স্যার, আপনার কার্যকালত একটা ধনাত্মক পরিবর্তন পাইছে। नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा? गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा? जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया। मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायां। मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो। बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाइ लानानै फैदों मुंदांखा रबि कबिराजा। बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन। बिसि फिसायनि गेजेराव जेंना, गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय, जुलिनि जेंना, साख्रि मोननो हायै, हा हु धोन सम्पथिनि जेंना बायदि बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ। रबि कबिराजखौ जगाजग खालामनो थाखाय मबाइल नाम्बार 7099193841 एबा 7086047381 आव कल खालामनो हागोन।